নমস্কাৰ। এটা কথা ক'বলৈ আহিছোঁ। এতিয়াতো চবেই বানপানী সাহাৰ্য দিবলৈ গৈ আছে, কিন্তু এনেকুৱা কথা নহয় যে এমাহ দুমাহৰ পাছত বানপানী দিবলৈ যোৱা মানুহ নাই। মোৰ মতে এনেকুৱা এটা কাম কৰিব লাগে যি নেকি প্ৰতি মাহে মাহে বা সপ্তাহে সিহঁতক 2-3 বছৰ বা 4 বছৰমান সিহঁতক চলাই থাকিব লাগে। যেনেকৈ এটা ফাউণ্ডেশ্যনত আমি যেনেকৈ টকা দিওঁ বা এটা EMI ধৰ, যেনেকৈ আমি এটা EMI এখন বাইকৰ ধৰ EMI আমি যেনেকৈ 3,000-3,500 সেনেকৈ টকা দিওঁ বা তেনেকুৱা ধৰণৰ পইচা দিওঁ, ঠিক তেনেকৈ ৰাজ্যৰ লোকসকলৰ কাৰণে মাহে মাহে, এতিয়া বাৰু চবেই দি আছে, কোনো কথা নাই, পাছৰ কথা কৈছোঁ। পাছৰখিনিওতো সিহঁতৰ প্ৰব্লেম হ'ব ন। সেইকাৰণে মই কৈছোঁ পাছৰ অৱস্থাটো এনেকুৱা কৰিব লাগে যি নেকি এটা ফাউণ্ডেশ্যন খুলিব লাগে। সেই ফাউণ্ডেশ্যনত মাহে মাহে বা 15 দিনৰ মূৰে মূৰে সিহঁতক বা এসপ্তাহৰ মূৰে মূৰে পইচা দিব লাগে, বা অসমত জনসাধাৰণে সাহাৰ্য দিব পাৰে। বেছি নালাগে, 100 টকাকৈ বা 50 টকাকৈ দিলেও বহুত হ'ব। গোটেই অসমৰ জনসাধাৰণে যদি এইটো কাম কৰে কেনেকুৱা কথা হ'ব। যেনেও 1 টকাকৈ হ'লেও 3 কোটি টকা উঠিব, বা 10 টকাকৈ হ'লেও সিমানখিনি আছে দেই। এইখিনি কথাই ক'বলৈ মই আজি ভিডিঅ'টো বনালোঁ। আজিলৈ ভিডিঅ'টো বাই বাই।